হেল্ল' নমস্কাৰ গুড মৰ্নিং আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত বহুত দিনৰ মূৰত স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ ভালে আছেনে মোৰো ভালেই বৰ্তমান পোনপ্ৰথমে আই এম ৰিয়েলি ভেৰি চৰি যে মই আপোনালোকক ইমান দিন হৈ গ'ল এটা ভিডিঅ'ছো দিব পৰা নাই আগতে আপোনালোকে মোক ইমান মৰম দিছিলে কিন্তু আই এম ৰিয়েলি চৰি ওৱান্স এগেইন যে মই আপোনালোকক ভিডিঅ'ছ দিব পৰা নাই কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে আপোনালোকক ক'ম মই সকলোখিনি প্ৰথমতে আমি তেজপুৰত আছিলোঁ এতিয়া মই গুৱাহাটীতে সেটেল হৈছোঁ ইয়াতে মই নতুনকৈ জব এটা কৰি আছোঁ গতিকে কি জব কৰিছোঁ ক'ত সেটেল হৈছোঁ সকলোখিনি আপোনালোকক মই ক'ম কিন্তু আপোনালোকে মোক মাফ কৰি দিব লাগিব কাৰণ মই আপোনালোকক ইমান দিনে ভিডিঅ'ছ দিব পৰা নাই বহুতে মোক মেছেজ কৰিছে বা কিয় ভিডিঅ' নিদিয়ে কিন্তু মই তেনেকৈ সুবিধা পোৱা নাছিলোঁ যিহেতু নতুনকৈ জইন কৰিছোঁ বহুত ব্যস্ততা আৰু নতুনকৈ শিফ্ট কৰিলে জানি বহুত কিমান কাম হয় গতিকে আৰু মেণ্টেল ষ্টেটটো তেনেকুৱা নাছিলে যে মই ধুনীয়াকৈ ভিডিঅ'জ বনাম কিন্তু এতিয়াৰে পৰা মই ধুনীয়াকৈ আপোনালোকক মই কি কৰিছোঁ ক'ত জব কৰিছোঁ মানে আৰু শ্বুটিঙৰ কি হ'ল সকলোখিনি মই আপোনালোকক দেখুৱাই গৈ যাম তাৰ কাৰণে আপোনালোকে মোক আগৰ নিচিনাকৈ মৰম দি থাকিব লাগিব আপোনালোকৰ মৰম উৎসাহে মোক সাহস দিয়ে মোৰ জীৱনত আগুৱাই যাবলৈ গতিকে মৰম দিব বুলি আশা ৰাখিলোঁ তাৰ কাৰণে আপোনালোকে চাই থাকক মই কি কৰিছোঁ মই ক'ত থাকোঁ এণ্ড মই কি জব কৰোঁ সকলোখিনি তাৰ কাৰণে আপোনালোকে চাই থাকিব লাগিব